নমস্কাৰ। আজি মই আপোনালোকৰ কাৰণে কাবুলী চানাৰ ৰেচিপি এটা লৈ আনিছোঁ। ঘৰত মই প্ৰায় এনেকৈয়ে বনাওঁ আৰু সকলোৱে খাই ভালো পায়, গতিকে আপোনালোকেও ভাল পাব নিশ্চয়। তেন্তে আহকচোন ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে মই চানাখিনি বইল কৰি লৈছোঁ। কুকাৰত 5টা হুইচেল মৰাই বইল কৰি লৈছোঁ আৰু কোমলটো ইমানখিনি হ'লেই যথেষ্ট। তাৰপিছত মই পিঁয়াজ এটা লৈছোঁ। পিঁয়াজখিনি মই সৰু সৰুকৈ কুটি লৈছোঁ। তাৰপিছত বিলাহী লৈছোঁ। বিলাহীও এটা লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত আলু 2টা লৈছোঁ। 2টা অলপ ডাঙৰ ডাঙৰ পিচ কৰি এনেকৈ মই কাটি লৈছোঁ। তাৰপিছত তেলত দিবৰ কাৰণে মই গোটা জিৰা, জালুক আৰু ইলাইচি 2টা লৈছোঁ। এইখিনি কোৱান্টিটি আপোনালোকে কমা বঢ়াও কৰিব পাৰে। আৰু তেলত দিয়াৰ আগতে মই জালুক আৰু ইলাইচিকেইটা মই ভাঙি ল'ম, খুন্দনাত খুন্দি ল'ম। প্ৰথমতে মই পেষ্টটো বনাই ল'ম। পেষ্টৰ কাৰণে মই এটা পিঁয়াজৰ আধা লৈছোঁ। আধাখিনি মই পিছত যেতিয়া গ্ৰেভি বনাম তাত ইউজ কৰিম। এতিয়া এইখিনি আধা লৈছোঁ। তাৰপিছত বিলাহী দিছোঁ। বিলাহী মই গোটেইখিনিয়ে লৈছোঁ। তাৰপিছত কিষান মাঞ্চুৰিয়ান চচ লৈছোঁ। যিহেতু ইয়াত মই আদা আৰু ৰচুন দিয়া নাই, সেইকাৰণে এইটো চচ লৈছোঁ। তাৰপিছত সৰু কাপ এটাত আধা কাপ পানী, আৰু নিমখ দিছোঁ। সৰু চাহ চামুচত আধা চামুচ নিমখ। এতিয়া এইখিনি মই পেষ্ট বনাই ল'ম। এইখিনি পেষ্টখিনি ৰেডি হৈ গ'ল। এইখিনি এতিয়া বাতি এটাত উলিয়াই থৈ দিম। এতিয়া আমি গ্ৰেভিটো বনাম। গেছটো অন কৰি মই পেনখন পাতিছোঁ। পেনখন অলপ গৰম হোৱাৰ পিছতে মই তেল দিম। তেল ডাঙৰ চামুচেৰে 4 চামুচ ৰিফাইন তেল দিছোঁ। তেলখিনি অলপ দেৰি 1 মিনিটমান গৰম হ'বলৈ দিম। তেলখিনি অলপ গৰম হ'ল। এতিয়া মই জিৰা দিম। প্ৰথমতে জিৰা, তাৰপিছত জালুক আৰু ইলাইচি দিছোঁ। এইখিনি অলপ খুন্দি লৈছোঁ মই। এইখিনি অলপ দেৰি ভাজি ল'ম। অলপ গোন্ধ ওলোৱালৈকে ভাজি থাকিম। তাৰপিছত পিঁয়াজ দিম। পিঁয়াজখিনিও অলপ দেৰি ভাজি ল'ম। পিঁয়াজখিনি অলপ ৰঙা হৈছে। আমি এতিয়া আলু কেইপিচ দিম। আলু কেইপিচ অলপ দেৰি ভাজি আমি 1 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। এয়া 1 মিনিটৰ পাছত চাইছোঁ। এতিয়া মই পেষ্টখিনি দিম। পেষ্টখিনি অলপ দেৰি ভাজি ইয়াৰ পিছত মই এতিয়া মছলাখিনি দিম। প্ৰথমতে হালধি, তাৰপিছত নিমখ, গৰম মছলা আৰু চিলি পাউডাৰ। এইখিনি অলপ দেৰি ভাজি মই 2 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম, যাতে মছলা আৰু পেষ্টখিনি ধুনীয়াকৈ সিজি যায়। এয়া 2 মিনিটৰ পাছত চাইছোঁ।
মছলাখিনি ধুনীয়াকৈ মিক্স হৈ যোৱা নিচিনা লাগিছে, পেষ্টখিনিও ধুনীয়াকৈ সিজি গৈছে। গতিকে ইয়াত এতিয়া বইল চানাখিনি মই দি দিম। গোটেইখিনি অলপ ভালদৰে লৰাই মই 2 মিনিটমানৰ কাৰণে আকৌ সিজিবলৈ দিম। 2 মিনিট হৈ গ'ল। এতিয়া মই ইয়াত কুহুমীয়া গৰম পানী দিম। কুহুমীয়া গৰম পানীখিনি দিয়াৰ পিছতে অলপ দেৰি লৰাই মই এতিয়া 5 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। ইয়াত অলপ টাইম লাগে কাৰণ চানা আৰু আলুখিনি ধুনীয়াকৈ সিজিব লাগিব। 5 মিনিটৰ পাছত চাইছোঁ, এতিয়া ধুনীয়াকৈ উতলিবলৈ আৰম্ভ কৰিছে। আলু আৰু চানাখিনিও ধুনীয়াকৈ সিজি যোৱাৰ নিচিনা লাগিছে। গতিকে মই এতিয়া নিমখটো চেক কৰিম, যিহেতু ইয়াত পানী দিছিলোঁ। যদি নিমখটো কম হোৱা নিচিনা লাগে মই আৰু অলপ দিম নিমখ। নিমখটো কম হোৱা নিচিনা লাগিলে গতিকে মই আৰু অলপ নিমখ দি দিছোঁ। আৰু পেষ্টত মই যিহেতু বিলাহী দিছিলোঁ, বিলাহীৰ অলপ টেঙা ভাৱটো থাকে, গতিকে টেঙা ভাৱটো আঁতৰাবৰ কাৰণে এয়া চেনি মই সৰু চাহ চামুচেৰে আধা চামুচ চেনি দিছোঁ। এইখিনি অলপ লৰাই দিম। এইখিনি আকৌ মই 1 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। এয়া আমাৰ চুলিখিনি ৰেডি হৈ গ'ল। গোটেইখিনি ধুনীয়াকৈ সিজি যোৱা নিচিনা লাগিছে। এয়া দেখিছে আলুখিনিও ধুনীয়াকৈ সিজি গৈছে। গেছটো অফ কৰাৰ আগতে মই আমুল ক্ৰীম অলপ দিছোঁ, যাতে সোৱাদটো আৰু অলপ ভাল হয়। ক্ৰীমখিনি ধুনীয়াকৈ মিক্স কৰি মই গেছটো অফ কৰি দিম। ক্ৰীমৰ সোৱাদেৰে ভৰা চলে পৰিৱেশনৰ বাবে সাজু। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব আৰু কমেণ্ট কৰি জনাব যে কেনে পালে। আৰু ভিডিঅ'টো লাইক কৰিব, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব, আৰু যদি নতুন ভিউৱাৰ হয় আপুনি তেন্তে ছাবস্ক্ৰাইব কৰে যেন। ধন্যবাদ।